প্ৰায় 650 কৰোৰ বছৰ আগত যেতিয়া ডাইনাছৰ আছে এই গোটেই পৃথিৱীখনতে বাস কৰি আছিলে সেই সময়ত আকাশৰ পৰা মিটিৰইড আহিলে আৰু এই মিটিৰইডে এই ডাইনাছৰৰ গোটেই প্ৰজাতিটোকে বিলুপ্ত কৰি পেলালে আৰু তাৰ পিছতে আমাৰ পৃথিৱীত নতুন নতুন প্ৰজাতিৰ জন্ম হ'ল তাৰে ভিতৰত হাতী হওক গড় হওক ঘোঁৰা হওক অন্যতম আছিলে আৰু আন বহুতো জীৱ জন্তুৰে সৃষ্টি হ'ল আৰু এতিয়া এই গড়ো লাহে লাহে আমাৰ পৃথিৱীৰ পৰা বিলুপ্ত হ'বলৈ ধৰিছে। ইয়াৰ মেইন কাৰণটোৱে হ'ল যে গড়ক চিকাৰীয়ে বহু পৰিমাণে হত্যা কৰি আছে যাৰ ফলত গড়ৰ সংখ্যা লাহে লাহে কমিবলৈ ধৰিছে। বৰ্তমান গড়ৰ প্ৰজাতি মাত্ৰ 4টা দেশত পোৱা যায়, ভাৰত, নেপাল, ইণ্ডোনেছিয়া আৰু আফ্ৰিকা। ইয়াৰ বাহিৰে গড় আৰু কোনো দেশতে পোৱা নাযায়। আমাৰ ভাৰতৰ কেৱল অসমতে গড় পোৱা যায়। এই গড়বিলাকৰ হত্যাৰ মুখ্য কাৰণটোৱে হ'ল গড়ৰ খৰ্গ আৰু এই খৰ্গটো প্ৰায় 2.5 to 3 কিলোগ্ৰামৰ হয় আৰু এই গড়ৰ খৰ্গৰ মূল্য ব্লেক মাৰ্কেটত প্ৰায় 2 কৰোৰৰ পৰা 2.5 কৰোৰৰ ভিতৰত থাকে। এই গড়ৰ খৰ্গটো ইমান মূল্যৱান হোৱাৰ কাৰণ এইটোৱে যে এই গড়ৰ খৰ্গটোত নেচাৰেল কেৰাটিন থাকে আৰু এই কেৰাটিনৰ মূল্য ব্লেক মাৰ্কেটত বহুত বেছি আৰু এই কেৰাটিনৰ মূল্য 1 কিলোগ্ৰামত $1,00,000 লৈকে থাকে আৰু এই কেৰাটিনৰ পৰা বিভিন্ন ধৰণৰ ঔষধ বনোৱা হয় আৰু স্পেচিয়েলি এই গড়ৰ খৰ্গবিলাক চাইনা আৰু ভিয়েটনামত ব্লেক মাৰ্কেটত বেছিকৈ কিনা বেচা কৰা হয়। লগতে তাত আপোনালোকে এই গড়ৰ খৰ্গৰ পৰা বনোৱা ঔষধবিলাক কিনিবলৈ এক্সট্ৰাকৈ আপোনালোকে ব্লেক মাৰ্কেট পাব। চ' তাত আপোনালোকে এনেকুৱা টাইপৰ গড়ৰ খৰ্গৰ পৰা বনোৱা বহুতো ধৰণৰ ঔষধ কিনিবলৈ পাব। চ' সেইকাৰণে গড়ৰ এই খৰ্গটোৰ কাৰণে গড়ক হত্যা কৰা। যদি এনেধৰণে চিকাৰীয়ে গড়ৰ হত্যা কৰিয়ে থাকে তেতিয়াহ'লে এই সময়ত এই গড়বিলাক আমাৰ এই গোটেই পৃথিৱীৰ পৰা বিলুপ্ত হ'ব আৰু নেচাৰৰ ইমান সুন্দৰ ক্ৰিয়েশ্যন আমাৰ মাজৰ পৰা গুচি যাব। যিহেতু গড় আমাৰ অসমৰ গৌৰৱ, কিয়নো আমাৰ গোটেই ভাৰতবৰ্ষত কেৱল আমাৰ অসমতে গড় পোৱা যায়। চ' গড় আমাৰ কাৰণে এটা গৌৰৱ। চ' আমি এই গড়বিলাকক প্ৰটেক্ট কৰিব লাগিব। চ' যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব।